বিলটো কম কৰাৰ কিবা উপায় আছে নেকি? থেংক ইউ। वेलकम मैम। ঐ মোৰ বিলটো কিমান হৈছে চা। ঠিক আছে বাইদেউ, চাই আছো। বাইদেউ বিল। কিমান টকা বিল আহিলে? হয় বাইদেউ। বিলটো কম কৰাৰ কিবা উপায় আছে নেকি? নাই বাইদেউ, কি কথা কৈছে? কিবা নহ'ব নহয়। তই বুজি পোৱা নাই না? ৩,৫০০ টকা আহিছে বিল, ৫০০ টকা তই ল আৰু মেনেজাৰক গৈ ১,০০০ টকা বিল আহিছে বুলি। কি কৰে? তোৰ কাৰণে ভাল অফাৰ এটাও আছে হাতত। কি? ঠিক আছে বাইদেউ, মই চাই আছো। স্যার বাইদেউ বিল। ইমান দেৰি কৰি দিলে বিলটো লোৱাত? বাইদেউ কিবা কিবি সুধি আছিল যে দেৰি কৰি দিছিল। বহুত দেৰি হৈছে না। স্যার আৰু এটা কথা, মোৰ এইটো মাহৰ হিচাপ কৰি দি দিয়ক, ক্লিয়াৰ কৰি মই আৰু ইয়াত নকৰোঁ। কিয়? আৰু জব নকৰোঁ। তোৰ অসুবিধাটো কি হৈছে তোৰ? মোৰ ঘৰত প্ৰব্লেম আছে। ঘৰত প্ৰব্লেম আছে? তোৰতো মাহে হোৱা নাই এতিয়ালৈকে। স্যাৰ মোক কৰি দিয়ক, ক্ল'জ কৰি দিয়ক, মই যাম। এতিয়ালৈকে তোৰ এতিয়া 10 দিন বাকী আছে আৰু এতিয়া তোৰ। আপুনি হিচাপ কৰি যি পাওঁ মই আপুনি দি দিয়ক, মই নকৰোঁ আৰু ইয়াত যাম। ঠিক আছে? তোৰ ক্ল'জ হৈ গ'ল, তোৰ টকা ল। বাস ঠিক আছে। যা। বাইদেউ, বাইদেউ বলক। ক'ত ক'ত যাব লাগে? আপুনি চোন কৈছিলে, আপুনি অফাৰ দিছে মোক যাব লাগে বুলি কৈছে আপুনি। তোৰ ইমান টাইম লাগি গ'ল, তই টাইমৰ কোনো ভেলু বুজি নাপাও। যা, গেট লষ্ট। তোক মই জব দিম। স্যার মোৰ ভুল হৈ গ'ল স্যার, মই নাযাওঁ, ইয়াতে থাকিম। তই যে বাইদেউজনক খুৱাইছ, জান কোন হয়? নাজানো স্যার। এইটো ৰেষ্টুৰেণ্টৰ মালিক হয়, অনাৰ হয় বাইদেউজন। হয়। নাজানো নহয়। তোৰ লয়েলিটি চেক কৰিবলৈ বাইদেউ ইয়াত আহিছে। তই জান বাইদেউজনী কিয় আহিছিল? তোৰ প্ৰমোচন কৰিবলৈ আহিছিল বাইদেউ। তোৰ লয়েলিটি চেক কৰিবলৈ আহিছিল। হয় নেকি? হয়। তই বাইদেউজনীৰ লগত মেকিং হৈ গৈছে। তোক চাকৰি দিব বাইদেউ। ওলাই ইয়াৰ পৰা তই। ওলা। ওলাই ইয়াৰ পৰা।